বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে অভিনেত্ৰী আইমি বৰুৱাক। এইবেলি অভিনেত্ৰী আইমি বৰুৱা উপস্থিত আছিল গোৱাত। পিছে কিয় নিশ্চয় আপোনালোকক জানিবলৈ ইচ্ছা গৈছে। অভিনেত্ৰীগৰাকী ছ'চিয়েল মিডিয়া মাধ্যমত শ্বেয়াৰ কৰিলে বহুতো ফটো আৰু ভিডিঅ' আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, য'ত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পষ্টত লিখিছে 53rd ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া IFFI গোৱাৰ 75 ক্ৰিয়েটিভ মাইণ্ডছ অৱ টুমৰৰ অনুষ্ঠানত উপস্থিত থকাৰ কিছু মুহূৰ্ত। ছবি জগতৰ প্ৰতি আগ্ৰহী ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা কেইবা হাজাৰ জনৰ ভিতৰত ৭৫ জন যুৱক যুৱতীক নিৰ্বাচিত কৰিবলৈ আমি বিমৰত পৰিছিলোঁ। ইমান প্ৰতিভা সম্পন্ন তেওঁলোক সকলোকে ৰাখি থ'ম যেন অনুভৱ হৈছিল মোৰ। অতি গৌৰৱেৰে ক'ব খোজো যে অসমৰো কেইবাজন ইয়াতে নিৰ্বাচিত হৈছে। সকলোলৈ শুভকামনা জনাইছোঁ। ভৱিষ্যতে তেওঁলোক ভাৰতীয় চিনেমা জগতখনৰ জয়যাত্ৰা অধিক ত্বৰান্বিত কৰিব বুলি মই দৃঢ় বিশ্বাসী। বন্ধু বান্ধৱীসকল, অভিনেত্ৰী আইমি বৰুৱা তাত উপস্থিত থকা বিভিন্ন দৃশ্য শ্বেয়াৰ কৰিছে ছ'চিয়েল মিডিয়া মাধ্যমৰ জৰিয়তে।